हेलो फ्रेंड्स गुड मर्निंग आपनालोक सकलोके स्वागतम जानाइছো मोर रूपही चेनेलटले আজি মানে এফালে যাব ওলাইছো আৰু কোন জায়গাত যাব ওলাইছো আপোনালোকক ভিডিওটো দেখাই দিম সেইবাবে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো চাই ভালে পাব বুলি ভাবিছো ভিডিওটো চাই থাকিব এতিয়া আৰু ওলাইছো আৰু এয়া লৰাগে এতিয়া ওলাই আহিছো এয়া বৰ্তমান আমি যাও এতিয়া ওলাই আহিলো আৰু এয়া পেহি এফালে আমাৰ ডিম্পি মই তিনিজনী ওলাইছো এতিয়া এয়া গাড়ী অহা নাই এতিয়ালৈকে সেইফালে নবৌ ওলাই ৰেডি হৈ আছে 6টা বাজিছে এতিয়া বেছি টাইম মানে 6টা বাজিছে এইফালে ৰেডি চব ওলাই বুজো কি হ'ল মন চা মাৰি আছে যে চুনচেলা উঠিলে ধুনু বেন্দা লাগি আহিলে দোকানত এতিয়া সোমাই কেক লওঁনে কিবা কিবি লওঁ আৰু দোকানৰ পৰা বৰ্তমান এতিয়া চানা পেকেট তাকে লওঁ বুলি ভাবিছোঁ এইটোকে লৈ যাওঁ গাড়ীত খাবলৈ এইটো বিকাজী ভুজিয়া ইয়াকে লৈ যাওঁ আৰু শুই উঠি থা যোৱা নাই ফুপু उठा के जा गई चले जाओ जा থাকে जा उठा था धुनु उठा जो এয়া এতিয়া আহিছো আৰু ন আচলতে আমি কলৈ আহিছো আপোনালোকক কোৱা হোৱাই নাই নহয় আমি আহিছো আজি মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি নগাঁৱলৈ আৰু মানে কি হ'ল খলি ধলি হোৱাত আপোনালোকক ক'ব পৰাই নাই এতিয়া বোলো লাহে ধীৰে কওঁ আৰু এয়া গাড়ীত এতিয়া বৰ্তমান আমি আহি আছো এইফালে নগাঁৱলৈ বুলি कैसे मैं पहले लुकाई से जा मुंह ढोले लुकाई ৰাতিপুৱাই সোনকালে ওলাই যোৱাৰ কাৰণে একোকে খোৱা নাছিলোঁ আৰু ভোকো লাগিছিলে সেইমতে চাহ খাম বুলি সোমাইছিলোঁ তাৰপিছতে পুৰিকে খালোঁ আৰু আমাৰ ছোৱালীজনীহঁতৰ ৰিয়েকশ্যন দেখিছে নাই বাৰু আৰু ইয়াত এটা কথা হয় মানে কি হয় কলপাতত দিয়ে এয়া কলপাতত দিছে দেখিছেনে সেইকাৰণে হোটেলখনত বহুত মানুহ হয় খাবলৈ বহুত দূৰৰ পৰা আহে আৰু সেইকাৰণে ময়ো আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টোত এয়া কেনেকুৱা খাম দিছোঁ দেখিছে নাই ৰাতিপুৱা ভোকত গৈছিলোঁ একো খোৱা নাই তাত 10টামান বজাত আমি এতিয়া এয়া খাবলৈ লৈছোঁ আকৌ খাই বৈ আজৰি হৈ ওলালোঁ নগাঁৱলৈ বুলি আৰু ৰাস্তাত গৈ থাকোঁতে এইফালে বৰষুণ দিয়ে আছে তথাপিও আৰু আমি গৈ আছোঁ তাৰ মাজে মাজে চিপচিপকৈ বৰষুণ দি আছে আৰু এয়া পাহাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে সেউজীয়া সেউজীয়া মাজে মাজে বাগান তাৰ মাজে মাজে ক'ৰবাত এটা দুটা ঘৰো আছে আৰু পাহাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে ডাৱৰবোৰে আৱৰি ধৰি আছে ডাৱৰীয়া বতৰত কাৰণে তেনেকুৱা লাগি গৈছে নেকি নাজানো মানে ডাৱৰে যেন ঢাকি ৰাখিছে তেনেকুৱা এটা অনুভৱ আৰু পাহাৰৰ কিনাৰতে ঘৰবোৰ বৰ ধুনীয়া লাগিছে মানে থাকিবলৈ মন গৈছেগৈ তেনেকুৱা লাগি গৈছে আৰু এয়া কাজিৰঙা লাহে লাহে কাজিৰঙাৰ মাজেৰে ৰাস্তাটো দি গৈ আছোঁ আমি এয়া হৈছে বুঢ়ী আই মন্দিৰ মানে মন্দিৰ ভাগ আপোনালোকক অকণমান দেখাই দিলোঁ আকৌ এয়া দেখিছেনে দুই পাৰে মানে এনেদৰে গছ গছনিবোৰ আৰু তাৰ মাজে মাজে আমি গৈ আছোঁ
দুইফালে এনেদৰে গছে মানে আৱৰি আছে। ৰাস্তাটো ইমান ধুনীয়া লাগিছে, মানে কি হয় ৰাস্তাটো দেখিয়ে ভাল লাগি গৈছে গাড়ীত গৈ থাকোঁতে। দুইফালে গছ গছনিৰে সেউজীয়া হৈ আছে আৰু তাৰ মাজে মাজে আৰু আমিবোৰ গৈ আছোঁ। এইফালে গাড়ীবোৰ আহি আছে নিজৰ নিজৰ মতে, চব আহিছে গৈছে, কোনো কাৰোলৈ মানে চাবৰ সময় নাই আৰু নিজৰ মতে আহিছে গৈছে। এটা সুন্দৰ পৰিৱেশ দেখিছেনে, মানে দেখিলেই মনটো ভাল লাগি যোৱা। আৰু অৱশেষত পালোহি আমি এয়া মৃত্যুঞ্জয় মন্দিৰ। আৰু ইমান মানুহ নহয়, এয়া চাবচোন। গাড়ীখন আমাৰ মানে কি হয়, ওচৰত ৰখাবলৈ আগত ৰখাবলৈ মানে জেগাই নাই, ইমানেই গাড়ী আহিছে। আৰু আমি অকণমান আগলৈ লৈ এয়া গাড়ীখন লৈ আহিলোঁ। এতিয়া লাহেকৈ গাড়ীৰ পৰা নামি আহিছোঁ, এয়া মন্দিৰ দেখাই গৈছোঁ। চাওক কিমান মানুহ, যদিও বৰষুণ দিছে মানুহ আহিবলৈ এৰা নাই। এয়া মাজতে এখন দলঙৰ নিচিনা আছে আৰু দুইফালে এইফালে এনেকৈ ধুনীয়াকৈ পুখুৰী নিচিনা কৰি দিছে, তাৰ মাজে এখন দলং দিছে। দেখিছেনে কিমান বৰষুণ হৈছে, ডাঙৰকৈ বৰষুণ দিছে, তথাপিও মানুহবোৰে মানে কি ভগৱানৰ চৰণলৈ আহিছে। এয়া মন্দিৰ ভাগ। আমি গৈ থাকোঁতে এয়া বলবম পাৰ্টি আহিছে, দেখিছে নাই? বহুত মানুহ আহিছে, বহুত মানুহ আহিছে, কৈছোঁ নহয় ঢেৰ মানুহ হৈছে। বৰষুণ দি থকাৰ বাবে টাইলছত বহুত পিছল, সেইকাৰণে লাহে লাহে যাবলগীয়া হৈছে। আৰু এইখন হৈছে মেইন দৰ্জাখন মানে বন্ধ কৰি দিলে 12 বজাৰ লগে লগে। এয়া দৰ্জা খোলা নাই, সেই বহি আছে। মানে দৰ্জাখন আকৌ এটা টাইমত খুলিব আৰু এতিয়া বৰ্তমান খোলা নাই, বহি আছে তেওঁলোক। আমি তলৰ ষ্টেপত এতিয়া নামি আছোঁ, ওপৰলৈ মন্দিৰ ভাগ আছে। মানে ইমানেই তিতিলোঁ বৰষুণত, মানে একেবাৰে গা ধোৱা নিচিনাই হৈ গ'ল। তিতি বৰষুণত ভিডিঅ' কৰিবলৈতো সম্ভৱেই নহয়, তাৰ মাজতে অকণমান ভিডিঅ' কৰিলোঁ। আৰু দেখিছে কিমান মানুহ, চবেই মানে লিংগ ভাগ মানে ফটো তোলাত ব্যস্ত হৈ আছে। এইফালে তললৈ দেখাই দিছোঁ, চাওক কিমান মানুহ হৈ আছে, মানে মানুহ আহিয়ে আছে আৰু দৰ্জাখন খোলাৰ অপেক্ষাত ৰৈ আছে। আচলতে আমি তাত বেছি দেৰি ৰখা নাছিলোঁ, 1 ঘণ্টামান সময় থাকিলোঁ। আৰু মানে কি হ'ল, ইয়াৰ পৰা গৈ তাত পাওঁতে 5 ঘণ্টা সময় লাগি গৈছে, সেইকাৰণে বেছি দেৰি কৰিব নোৱাৰিলোঁ। 1 ঘণ্টা সময় থাকিয়ে এতিয়া আমি ঘৰলৈ বুলি লাহেকৈ উভতিলোঁ। আৰু ৰাস্তাৰ দুয়োপাৰে সৰু সুৰা দোকানবোৰ আছে, দেখিবলৈও ধুনীয়া লাগিছে দোকানবোৰ হোৱাৰ কাৰণে। আৰু মানুহৰ সুবিধাও হৈছে, কিবা কিবি বস্তু ল'ব পাৰিছে, নহ'লে মানে কি হ'ল সকলোৱে চব বস্তুটো লৈ যোৱা নাই, তাতেই পাম বুলিতো প্ৰায় মানুহে জানেই, সেইকাৰণে দোকানবোৰ বহাৰ কাৰণে মানে ভাল হৈছে। আৰু এতিয়া আমি লাহেকৈ ঘৰলৈ আহিলোঁ। আৰু এতিয়া বৰ্তমান আমি গাড়ীত বহি এতিয়া গাড়ীখন ঘূৰাবলৈ লৈছে। আঁতৰৰ পৰা মন্দিৰ ভাগ ইমান ধুনীয়া লাগিছে, মানে ক'বলৈ ভাষা নাই। আপোনালোকে দেখিছেই কিমান ধুনীয়া লাগিছে। নিজে যেতিয়া মুখাগত মন্দিৰ ভাগ দেখা হয় তেতিয়া বেছি ভাল লাগে। আৰু আহি থাকোঁতে এয়া কাজিৰঙাত মানে ৰৈ দিলোঁ, এয়া হাতী দেখাৰ কাৰণে। হাতীৰ জাকটো মানে সেইডোখৰতে আছিল, সেইকাৰণে ৰৈ দিলোঁ আৰু হাতীৰ জাক দেখাৰ কাৰণে। ল'ৰা ছোৱালীকেইটাক দেখালোঁ, সিহঁতেতো দেখা নাই ন, আৰু পটককেনো এনেকৈ ক'ত দেখিব, সেইকাৰণে দেখাই দিলোঁ। সেইয়া হাতীকেইটা, আৰু এইকেইটা হৈছে হৰিণাকেইটাই সেউজীয়া ঘাঁহবোৰ খাই চৰি আছে, দেখিছেনে? 5টা হৰিণা আছে তাত, দেখিছে? বৰ ধুনীয়া লাগিছিলে চাওঁতে। আৰু এতিয়া বৰ্তমান আমি যোৰহাট পালোঁহি। যোৰহাটৰ মেলা হৈ আছিল, ল'ৰা ছোৱালীকেইটাই মেলা চাওঁ বুলি কোৱা দেখি মেলাত সোমালোঁ। মানে গাটো বহুত দুৰ্বল লাগি গৈছে, ইমান দিনটো অহা মানে গাড়ীত বহি তথাপিও আৰু সিহঁতৰ কাৰণে মেলাত সোমালোঁ। আৰু এয়া মানে গেটখনেই বহুত ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাই ৰাখিছে গেটখন। মানুহো বহুত হৈছে, ইমান মানুহ মানে পটককৈ সোমাবলৈ দিগদাৰেই হয়। টিকেটৰ মানে সোমাওঁতে টিকেট কাটিব লাগে, হেতাৰ পৰা হোৱা নিচিনাই হৈছে।
তাৰপিছত এইখন সিহঁতি গাড়ীত উঠিছে এনেকৈ ঘূৰি থকা, মানে দেখিলেই মূৰ ঘূৰাই মইতো উঠিব নোৱাৰোঁ, এনেকুৱা সৰু ল'ৰা ছোৱালীবোৰ উঠিছে আৰু আমাৰ ছোৱালীজনীয়ে পিছে নুঠিলে। আমাৰ তাই এইখনতহে অলপমান উঠিলে আৰু। আপোনালোকক ভিডিঅ'টো ইয়াকে দেখালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।